আজি ৰাতিপুৱাই গা মূৰ ধুই লগালগ আৰু মোৰ ঘৰত ৰখিবলৈ সময় নাই আৰু গম পাইছে কিয়, কাৰণ আজি বিয়া আৰু লগালগ গৈছোঁ বিয়া ঘৰত আৰু দেখিছোঁ দৰাক গা ধোৱা হ'লে আৰু প্ৰায় শেষেই হ'ল আৰু মই শেষৰ নিয়মখিনিহে দেখিলোঁ। আৰু ইফালে কইনাক গা ধুৱাবলৈ ৰেডি কৰিছে, দেউতাকে গা ধুৱাই আছে আৰু বৌৰ যি কান্দোন, একেবাৰে কি ক'ম, ইমান দুখ লাগিছিল। সেইখিনি সময়ত ছোৱালীজনীহে গম পায় তেওঁলোকৰ সেই সময়খিনি মানে নিজৰ ঘৰখন এৰি আন এখন ঘৰত মানে বিয়া হোৱাটো কিমান কঠিন। আৰু এইফালে নিয়মবোৰ হৈ আছে আৰু লগতে বিয়া নামবোৰ, যি বিয়া নাম গাইছে মানে শুনিলে আপোনালোকে হাঁহি ৰখাব নোৱাৰিব। মোৰ তাত আছে বাৰু, এডিট কৰিব মন গ'লে বাৰু লং ব্লগত দেখাম। আৰু তাৰপিছত আৰু বিয়াৰ কাৰণে সময় হৈ গৈছে আৰু আমি আহি গ'লোঁ মালা গাঁঠিবলৈ। আৰু সেইডাল লগৰজনীয়ে গাঁঠিছে, কাৰডাল ধুনীয়া হৈছে জনাব, এই দুডাল মই গাঁঠিছোঁ। আৰু এইফালে আমাৰ হৈ গ'ল বিয়া ইতিমধ্যে শেষেই। আৰু ভকতসকলে তেওঁলোকক নিয়মবোৰ দেখাই দি আছে। আৰু বিয়া হোৱাৰ পিছত আমি আহি গ'লোঁ পেট পূজা কৰিবলৈ, কাৰণ আমাৰ পেট পূজা নকৰিলে নহ'ব। আৰু খাই বৈ আমি অলপ লেকচাৰ, তাৰপিছত ঘৰমুৱা।